ওয়েলকাম টু সাইদুল আখম। বন্ধুসকল, আপোনালোকে চাই আছে সাইদুল আখম আৰু আজি মই আপোনালোকক দিবলৈ ওলাইছো আজিৰ দিনটোৰ কেইটামান বিগ ব্ৰেকিং নিউজ। গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ক বোমাৰে উৰাই দিয়াৰ ভাবুকি। অজ্ঞাত ইমেইলেৰে ন্যায়ালয়ক উৰাই দিয়াৰ ভাবুকিৰ পিছতে উচ্চ ন্যায়ালয়ত উপস্থিত আৰক্ষীৰ দল। 5 ঘণ্টা জেৰাৰ অন্তত চিটে যাবলৈ দিয়ে ৰিপুণ বৰাক। দলৰ ডেমেজ কণ্ট্ৰলৰ বাবেহে কিছু কথা ক'ব লগা হ'ল। চিটৰ জেৰাত ৰিপুণ বৰাৰ স্বীকাৰোক্তি। সংবাদ মাধ্যমৰ আগত ৰিপুণ বৰাৰ মন্তব্য ৰাজহুৱা কৰে তদন্তকাৰী বিষয়া ৰজি কলিতাই। IPLৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ বেংগালুৰু। IPLৰ প্ৰথমখন প্লে-অফৰ মেচত ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ জয়। পাঞ্জাৱ কিংছৰ বিৰুদ্ধে 8 উইকেটত বৃহৎ জয় লাভ কৰে ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৱে। নলবাৰীত উৎখোচ লৈ গ্ৰেপ্তাৰ বেংক বিষয়া। চেণ্ট্ৰেল বেংকৰ দমদমা শাখাৰ বেংক বিষয়া গ্ৰেপ্তাৰ। নিশা CIDৰ অভিযানত গ্ৰেপ্তাৰ মেনেজাৰ বীৰেন্দ্ৰ কুমাৰক। ঋণ প্ৰদানৰ নামত উৎখোচ লোৱাৰ সময়তে হাতেলোটে ধৰা পৰে বিষয়াজন। ইফালে নেৰানেপেৰা বৰষুণৰ ফলত সাময়িকভাৱে বন্ধ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। ধাৰাসাৰ বৰষুণ ধুমুহাৰ বাবে বন্ধ কৰা হৈছে ফেৰী সেৱা। বতৰৰ ফৰকাল নোহোৱা পৰ্যন্ত বন্ধ থাকিব ফেৰী সেৱা। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই সিদ্ধান্ত। মিজোৰামৰ আইজলত ভয়ংকৰ ভূমিস্খলন। জীৱন্তে পুত গ'ল 3 গৰাকী লোক। মুমূৰ্ষত অৱস্থাত উদ্ধাৰ এজন লোকক। এতিয়াও ধ্বংসস্তূপ আবদ্ধ হৈ আছে আন 2জন। নেৰানেপেৰা বৰষুণৰ ফলত থুৱামপুইত এই ভূমিস্খলন। এটা গড়ৰ ওপৰত বাগৰি পৰে পাহাৰৰ ওপৰৰ নিৰ্মাণ এটা গড়ডাউন। ইফালে চিপাঝাৰৰ পিঠাখোৱাত ভয়ংকৰ ঘটনা। যাত্ৰীবাহী ই-ৰিক্সাত বাগৰি পৰিল এটা প্ৰকাণ্ড গছ। 7 গৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আহত যাত্ৰী কেইগৰাকীক চিপাঝাৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি। সংকটজনক অৱস্থাত চালক দিলীপ নাথক GMCHলৈ প্ৰেৰণ। ধুমুহাৰ ফলত হঠাতে বাগৰি পৰে গছজোপা। ভাৰতীয় ৰুল বল দলত অসমৰ 3 খেলুৱৈ। ল'ৰা জুনিয়ৰ দলত BP সিন্ধু, ছোৱালী জুনিয়ৰ দলত ধনিষ্ঠা কাশ্যপ আৰু কৃষ্টি চহৰীয়া। সম্পূৰ্ণ নতুন পদ্ধতিৰে ঘোষণা হ'ব টেট কাম ৰিকুৱাৰমেণ্ট টেষ্টৰ চূড়ান্ত ফলাফল ঘোষণাৰ পূৰ্বে সম্পূৰ্ণ হ'ব নথি পৰীক্ষণ প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত সম্পূৰ্ণ হ'ব স্নাতকোত্তৰ শিক্ষকৰ পদৰ প্ৰাৰ্থীৰ বাছনি প্ৰক্ৰিয়া। এটা পদৰ বাবে কেৱল এজন প্ৰাৰ্থীয়ে লাভ কৰিব বাছনি। আজিৰে পৰা নিৰ্দিষ্ট ৱেবছাইটত উপলব্ধ হ'ব TRT দ্বিতীয় স্নাতকোত্তৰ নম্বৰ। ইয়াৰ পাছতে মণ্ডলিক পৰ্যায়ত সম্পূৰ্ণ হ'ব প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া। ৰাজ্যত 6টা মণ্ডলত সম্পূৰ্ণ হ'ব নথি পৰীক্ষণ প্ৰক্ৰিয়া। তালিকাত ডিব্ৰুগড়, যোৰহাট, কাছাৰ জিলাৰ নাম, নগাঁও, কামৰূপ আৰু বঙাইগাঁও জিলাৰ নামো অন্তৰ্ভুক্ত। কেৱল অৰ্হতা সম্পন্ন প্ৰাৰ্থীহে সংগ্ৰহ কৰিব পাৰিব প্ৰৱেশ পত্ৰ। মাধ্যমিক.assam.gov.in উপলব্ধ হ'ব প্ৰৱেশ পত্ৰ। 19 জানুৱাৰীত সম্পূৰ্ণ লিখিত পৰীক্ষাৰ নম্বৰ তালিকাও পাব ৱেবছাইটটোত। গুৱাহাটীৰ পৰা অপহৰণ কৰা 2 ছাত্ৰক বৰপেটাত উদ্ধাৰ। বৰপেটা ৰোডৰ এটা এলেকাৰ পৰা উদ্ধাৰ কৰে বিশিষ্ট আৰক্ষীয়ে। এসপ্তাহ পূৰ্বে বেলতলাৰ পৰা নিখোজ হৈছিল 2 ছাত্ৰ। আৰক্ষীৰ অভিযানৰ খবৰ পাই পলায়ন অপহৰণকাৰীৰ। ইফালে হাৰিয়ানাত নলবাৰীৰ ঘাগ্ৰাপাৰাৰ আৰক্ষীৰ সফল অভিযান। হাৰিয়ানাৰ গুৰুগ্ৰামৰ পৰা উদ্ধাৰ অপহৃত নাবালিকা 2 গৰাকী। ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে নিৰ্বাচন আয়োগৰ অন্য এক সিদ্ধান্ত। প্ৰতিটো সমষ্টিতে বৃদ্ধি কৰা হ'ব ভোট গ্ৰহণৰ কেন্দ্ৰ। ভোটাৰৰ সুবিধাৰ বাবে নিৰ্বাচনী আয়োগৰ এই সিদ্ধান্ত। 2026 বিধানসভা নিৰ্বাচনৰ বাবে তাৎপৰ্য বিজেপিৰ। আজিৰে পৰা বিজেপিয়ে চলাব ৰাজ্যজুৰি অভিযান। ৰাজ্যৰ বিভিন্ন জিলাত হ'ব কাৰ্যবাহী সভা। 15 জুনৰ পৰা 25 জুনলৈ 433 মণ্ডলত অনুষ্ঠিত হ'ব সভা। অযোধ্যাত 4 কোটি মূল্যৰে ভূমি ক্ৰয় অভিনেতা অমিতাভ বচ্চনৰ। ৰাম মন্দিৰৰ নিৰ্মাণৰ পিছৰে পৰা অযোধ্যাত বিনিয়োগ কৰিছে অমিতাভ বচ্চনে। ইয়াৰ পূৰ্বে অযোধ্যাত 3টা প্লট ক্ৰয় কৰিছিল অভিনেতাগৰাকীয়ে। ইফালে চৰকাৰলৈ দাবী আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। বাংলাদেশীৰ আগ্ৰাসনৰ পৰা খিলঞ্জীয়াক ৰক্ষাৰ বাবে অসমৰ পাহুৱাল ডেকাৰে এটা বিশেষ বেটেলিয়ন গঠন কৰক। এই কথা দাবী জনালে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। ইফালে আছুৰ সম্পাদক সমীৰণ ফুকনৰ মন্তব্য, খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে প্ৰয়োজন সাপেক্ষে চৰকাৰে মাৰণাস্ত্ৰ যোগান ধৰক। সেই কথাত আমাৰ কোনো দ্বিমত নাই। ইফালে চৰকাৰক প্ৰশ্ন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আকাশ দলে প্ৰশ্ন কৰিলে চৰকাৰক, ৰাইজৰ হাতত যদি অস্ত্ৰ তুলি দিয়ে তেন্তে পুলিচ প্ৰশাসনৰ কাম কি?
ৰাইজৰ হাতত অস্ত্ৰ তুলি দি অসমক জংগল ৰাজ বনাব খুজিছে মুখ্যমন্ত্ৰীয়ে। এই কথা প্ৰশ্ন কৰিলে চৰকাৰলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আকাশ দলে। পুনৰ আহি পৰিছে গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া। বাংলাদেশী চিনাক্তকৰণৰ বাবে অসমত আছে বিদেশী ন্যায়াধীকৰণ। ইয়াৰ পাছতো জনসাধাৰণৰ হাতত কিয় মাৰণাস্ত্ৰ তুলি দিবলগীয়া পৰিস্থিতি? বিজেপিৰ ৰাজনীতি ৰাইজে বুজি পাইছে। এই কথা প্ৰতিক্ৰিয়া ৰূপে জনালে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই। আজিৰ বিগ ব্ৰেকিং নিউজ এইকেইটাই। যদি ভিডিঅ'টো ভাল লাগে আপুনি এটা কৈ লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।